ঘুরাই দিয়া পৃথিবীর আমার নমস্কাৰ বন্ধু বান্ধৱীসকল অসমীয়া মনোৰঞ্জন চেনেলটি লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল নৱপ্ৰজন্মৰ হাৰ্থব জুবিন দাৰ গান শুনিবাৰো কোনে বেয়া পায় অসমৰ প্ৰতিজন শ্ৰোতাই জুবিন দাৰ গীত শুনি ভাল পায় নহয়নে বন্ধুসকল যাৰ সুৰৰ কণ্ঠই আপোনাৰ হৃদয় জুৰাই তেওঁই জুবিন দা আৰু আজি মই এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোক দেখুৱাবলৈ বিচাৰিছোঁ সেইগৰাকী জুবিন দাৰ দৰে একে কণ্ঠৰ অধিকাৰী অসমৰ আন এজন সংগীত প্ৰেমী বন্ধু বান্ধৱীসকল এইজনে হৈছে মৰিগাঁৱৰ সঞ্জীৱ বৰা যাৰ সুমধুৰ কণ্ঠ আপোনাৰ হৃদয় চুই যাব তেনেহ'লে আহকচোন বন্ধুসকল তেওঁৰ কণ্ঠত জুবিন দাৰ কেইটামান গীতৰ কলি শুনো উশাহত গভীৰ পিঘাহত তুমি যেন জীয়া চৰাই হৈ মৰিগাঁও জিলাৰ মিহিৰভেৰাৰ আমতলা গাঁৱত সঞ্জীৱ বৰাৰ ঘৰ পিতৃৰ নাম বকুল বৰা আৰু মাতৃৰ নাম সুশীলা বৰা সঞ্জীৱ বৰ্তমান চৰাইবাহী কলেজত তৃতীয় ষান্মাসিকত অধ্যয়নৰত জুবিন দাৰ গান গাই ভাল পোৱা সঞ্জীৱ বৰা পঢ়া শুনাটো ভাল সংগীতৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা নোলোৱাকৈ ঘৰতে সংগীত চৰ্চা কৰি নিজৰ প্ৰতিভা প্ৰকাশ কৰিবলৈ সক্ষম হৈছে এই যুৱকজনে সঞ্জীৱৰ দেউতাকে খেতি-বাতিৰ যোগেদি পৰিয়ালটোক পোহপাল দি আছে গতিকে বন্ধুসকল সঞ্জীৱক এই যাত্ৰাত আগুৱাই যাবলৈ পাৰিলে আপুনিও সহায় কৰক আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক যাতে সঞ্জীৱ বৰাই সংগীতৰ জগতখনত আৰু এখোজ আগুৱাই যাব পাৰে তো ফ্ৰেণ্ডছ ভিডিঅ'টো ইমানেই আছিলে সঞ্জীৱ বৰাৰ বাবে ভিডিঅ'টোত লাইক এটা কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাবলৈ নেপাহৰিব লগতে আপুনি যদি মোৰ চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু কাষতে থকা ঘণ্টা বুটামটো অল নটিফিকেশ্যন ক্লিক কৰিবলৈ নেপাহৰিব যাতে মই ভিডিঅ' দিয়াৰ লগে লগে পোনপ্ৰথমে আপুনি উপভোগ কৰিবলৈ পায় ধন্যবাদ